হাই এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল। আশা কৰিছোঁ আপোনালোকে চবে ভালে আছে। চ' আজি মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু এই ৰেচিপিটো হ'ল ওৱান অফ মাই ফেভৰেট। এইটো হ'ল চীজ কেক আৰু লাষ্ট 2 ইয়াৰ্ছৰ পৰা মই বনাই আছোঁ আৰু খাই আছোঁ। চ' মই এইটো ৰিচেণ্টলি বনাইছিলোঁ আৰু ভাবিলোঁ আপোনাৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। চ' মই চবতকৈ ইজি ৱেত চীজ কেকটো বনাওঁ। চ' মই আজি আপোনাক দেখাম মই কেনেকৈ বনাইছিলোঁ। চ' বলক ষ্টাৰ্ট কৰোঁ। চ' চীজ কেকৰ বেছটো বনাবৰ কাৰণে আমাক লাগে চাম বিস্কিটছ। আপুনি যিকোনো বিস্কিট ইউজ কৰিব পাৰে। চ' মোৰ লগত এইখিনি এভেইলেবল আছিলে, চ' মই এইখিনি ইউজ কৰিম। তাৰপিছত লাগিব চেনি। ইয়াত মই মিহি চেনি ইউজ কৰিছোঁ। আপোনাৰ যদি অলপ চেনিখিনি মোটা আপুনি গ্ৰাইণ্ড কৰি ল'ব পাৰে। তাৰপিছত আমাক লাগে আৰু লৈছোঁ লেমন আৰু 2টা কণী, বাটাৰ, হুইপিং ক্ৰীম আৰু ক্ৰীম চীজ আৰু লৈছোঁ ইয়াত ভেনিলা এচেঞ্চ। এইখিনি বস্তু আমাক লাগে সেই কেকটো বনাবৰ কাৰণে। চ' বিস্কিটখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ হেল্প দি গুড়া কৰি ল'লোঁ। এতিয়া মই ইয়াত এড কৰিম মেল্টেড বাটাৰ। বাটাৰখিনি মই মাইক্ৰ'ৱেভত গৰম কৰি লৈছোঁ, জাষ্ট মেল্ট কৰি লৈছোঁ। এইটো এড কৰি কিনে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। চ' কেকটো মই এইটোত বনাম। আপোনাৰ লগত যদি কেক টিন আছে এইটোত বনালে বেছি ভালকৈ ওলায়, কিন্তু মোৰ লগত এইটো এভেইলেবল আছিলে, চ' এইটোতে বনালোঁ মই। চ' ইয়াত মই পাৰ্চমেণ্ট পেপাৰ লগাই লৈছোঁ। পাৰ্চমেণ্ট পেপাৰ যদি নাই আপুনি অলপমান তেল লগাই দিবও পাৰে। চ' পাৰ্চমেণ্ট পেপাৰ হ'লে ইজি হয়, ধুনীয়াকৈ ওলাই আহে। চ' তাৰপিছত যোনটো বিস্কুটৰ গুড়ি আমি বনাইছিলোঁ উইথ বাটাৰ, সেইটো এড কৰি কিনে ধুনীয়াকৈ তাক হেঁচি প্ৰেছ কৰি মানে ছেট কৰি ল'ম। তাৰপিছত ফ্ৰিজত অলপ দেৰি থ'লে হ'ল, লাইক হাফ এন আৱাৰৰ কাৰণে। চ' ডেট ভালকৈ ছেট হৈ যাওক। দেখিছেনে মই যেনেকৈ কৰিছোঁ সেনেকৈ কৰিলে হ'ল। অভেনটো মই 350ত থ'ম আৰু 350তে মই বেক কৰিম। চ' ইয়াত মই বেক অপশ্যনটো দি দিলোঁ, ষ্টাৰ্ট কৰি দিলোঁ। যেতিয়ালৈকে সেইটো প্ৰিহিট হৈ আছে অভেন, তেতিয়ালৈকে আমি ফিলিংটো বনাই ল'ম। ফিলিঙৰ কাৰণে মই ইয়াত লৈছোঁ 2টা ক্ৰীম চীজ, গোটেই পেকেটটো ইউজ কৰিছোঁ মই। চ' তাৰপিছত হেণ্ড উইস্কাৰ নহ'লে ইলেক্ট্ৰিকেল যি আছে আপোনাৰ লগত সেইটো ইউজ কৰি কিনে ভালকৈ মিক্স কৰি ল'ম। চ' এইটো অলপ ফ্লাফি হ'ব লাগিব, তেতিয়া আমি বেলেগ বস্তু ইউজ কৰিম। তো ইয়াত মই ইলেক্ট্ৰিকেল ইউজ কৰি আছোঁ। চ' যেতিয়া দেখিছে ইমান ধুনীয়াকৈ হৈছে, ইলেক্ট্ৰিকেল দি বহুত জল্দি হয়। চ' যেতিয়া ধুনীয়াকৈ ফ্লাফি হৈ যাব, তাৰপিছত আমি চুগাৰ এড কৰিম। চেনিটো আমি একদম গোটেই একেলগে এড নকৰোঁ, অলপ অলপকৈ এড কৰিম। যিকোনো বস্তু আমি অলপ অলপকৈ এড কৰিম। চ' চেনি মই অলপ অলপকৈ এড কৰি কিনে গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। চ' এতিয়া মই এড কৰিছোঁ ভেনিলা এচেঞ্চ। বেছি নহয়, জাষ্ট গোন্ধটোৰ কাৰণে লাগে, অলপ দিলে হ'ল, ফিউ ড্ৰপছ। তাৰপিছত এড কৰিম হুইপিং ক্ৰীম। হুইপিং ক্ৰীম মই হাফ কাপ লৈছোঁ। এড কৰি কিনে গোটেইখিনি ভালকৈ মিক্স কৰিম যেতিয়ালৈকে গোটেই ফ্লাফি হুইপিং ক্ৰীমটো ফুলি নাহে, একদম ফ্লাফি হৈ নাযায় গোটেই বেটাৰটো। তাৰপিছত 2টা কণীখিনি ভাঙি ল'ম আৰু বেলেগ বাতিত ভাঙি কিনে উইস্ক কৰি ল'ম। তাৰপিছত অলপ অলপকৈ এড কৰিম। এতিয়া লেমন জুচো এড কৰি দিব পাৰে। তাৰপিছত এড কৰাৰ পিছত গোটেইখিনি ভালকৈ উইস্ক কৰি ল'লে হ'ল। তাৰপিছত আমাৰ বেটাৰটো ৰেডি হৈ যাব। চ' বেছখিনি ভালকৈ ছেট হৈ গ'ল। এতিয়া যোনটো ফিলিং বনাইছিলোঁ আমি সেইটো এড কৰি দিম। এড কৰি কিনে গোটেইখিনি সমান কৰি ল'ম। তাৰপিছত আমি অভেনত দি দিম ফৰ এটলিষ্ট হাফ এন আৱাৰ চেক কৰি থাকিলে হ'ল। যেতিয়ালৈকে ওপৰত লাইক গল্ডেন ব্ৰাউন য়েল্ল' কালাৰ লেয়াৰ নাহে, তেতিয়ালৈকে আমি সিজাব লাগিব তাক।
সো দেখিছে আপুনি কেকৰ ওপৰত কেনেকৈ য়েল্লো অলপ ব্ৰাউন স্পটবোৰ আহিছে মানে কেকটো হৈ গ'ল এতিয়া মই ইয়াক এটলিষ্ট ফৰ 1 আৱাৰ এনেকৈ এৰি দিম তেতিয়া কি হ'ব কেকটো শ্ৰিংকো হৈ যাব প্লাছ কেকটো ঠাণ্ডা হ'বলৈ স্পেচিয়েলি আমি থৈছোঁ যেতিয়া অলপ ঠাণ্ডা হৈ যাব তাৰপিছত আমি লাইক মই ক্লিন ৰেপ ইউজ কৰিছোঁ প্লাষ্টিক ৰেপ আপুনি যদি বেলেগ কিবা কাভাৰ কৰি কিনে ফ্ৰিজত থৈ দিব ফৰ এটলিষ্ট 3 to 4 আৱাৰ্ছ বিকজ এই কেকটোক ছেট হ'বলৈ টাইম লাগে আৰু এই কেকটো এদিন আগত বনাই থ'লে ভাল তেতিয়া নেক্সট ডে আপুনি ধুনীয়াকৈ খাব পাৰে চ' মই ইয়াত অলম'ষ্ট 2 আৱাৰ্ছৰ কাৰণে লাইক ফ্ৰিজত থৈছিলোঁ ছেট হ'বলৈ কিন্তু 4 to 5 আৱাৰ্ছ থ'লে বেছি ভাল তেতিয়া বহুত ভালকৈ ওলায় পিচবোৰ বহুত ধুনীয়া কেকৰ পিচবোৰ বহুত ধুনীয়াকৈ ওলায় সো বাছি যোৱা কেকখিনি মই এনেকৈ টিফিনত ভৰাই ফ্ৰিজত থৈ দিম তো ধুনীয়াকৈ ছেট হৈ থাকিব আৰু লাইক 1 উইকলৈকে মই ধুনীয়াকৈ আৰামছে এনজয় কৰিব পাৰিম সো আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাইছে মোৰ ভিডিঅ' যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং বাই